Hey guys, welcome back to my channel. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. बहुत दिनर पिছত भिडिओ बनाइछु आई थिंक हल बहुत दिन हल चागे न 5 माह मान हल नेকি 3 माह मान हल नेकी আজি भिडिओ बनाइछु काली फाइनल माने फाइनल एग्जाम শেষ হৈছে আৰু ভাবিলো আজি एग्जाम শেষ হল যেতিয়া আজি এটা ভিডিও বনাই দিও এনে ভিডিও তো ঘৰত থাকিলে একচুয়ালি ভিডিও বনাব বহুত অকৱাৰ্ড লাগে বাট ইটস ওকে ট্ৰাই কৰিম এণ্ড আজি ভিডিও বনাটোৰ একো ৰিজন নাই এনে বনাইছো মন গৈছে ব্লগ এটা বনাই দিও ভাবিলো বহুত দিন বনোৱা নাই সেইকাৰণে ভাবিলো ষ্টাৰ্টে কৰি দিও আৰু যদি ভিডিওটো ভালে গ'লে গৈ থাকে তে মই আপলোড কৰিম আৰু আপোনালোকে পাব আৰু যদি মানে মাজতে খেলি মেলি হৈ যায় তে মই নিদিও আপলোড নকৰো কাৰণ বহুত লাজ লগা হৈছে আমি একচুয়ালি ৰেডি হৈছো ৰেডি মানে একো ৰেডি নাই গা পা ধুই গৈছো ধান ৰোৱাৰ আগতে কৰে কিছুমান কাম যেটো কে গুজ লয় বুলে নো আজি মাই গৈছে তই গুজ ল ঘৰত আছ তই যা মানে মাটোৰ লগতে যাম মই নাজানো কেনেকৈ গুজ লয় বাট গুজ লম আজি ময়ো তো ভাবিলো মই পথাৰত যাম যে আপোনালোকক অলপ লৈ যাওঁ পথাৰত কেনেকৈ গুজ লয় আপোনালোকে চাগে নাজানে ময়ো নাজানো একচুয়ালি কি কৰে আৰু এনো শুনিছো গুজ লগতে খালি পেটে যাব নালাগে তো মই পইতা ভাত থৈ দিছিলো পইতা ভাত খাম মানে পানী দিয়া ভাত তো আপোনালোকৰ ফেলে কি কয় ভাত পানী দিয়া ভাতক মানে পইতা ভাতক কি বুলি কয় কোনে কি কয় মোক কমেন্ট বক্সত জনাব আৰু ভিডিওটো কেনেকা পালে লাষ্টত পালে চাই গৈ থাকিব আৰু মোক কমেন্টত দিব এণ্ড এতিয়ালৈ মই কামখিনি কৰোঁ খাই কৰি লগ পাই আছোঁ পথাৰত ইয়া ক'ৰবাত লগ পাম আৰু Hold me close till I get up. Time is ও ভাই এটা জোক শুন ভাতে ভাতে এ দুরিয়া মিট গে আজি মোৰ গোটেই ভিডিওটো এনেকৈ যাব নেকি বাই বাই পিছত লগ পাই আছোঁ সো এয়া মই গুজলম বুলি কৈছিলোঁ এয়া আৰম্ভণি হৈছে মানে কঠীয়া ৰোৱাৰ আগত যিটো আৰম্ভণি কৰে সেয়া কৰিছোঁ ধূপ দি সো একে মোৰ মানে কাণ্ডজ্ঞানহীন কাম কি বুলি ক'ম মই মোৰ হাতৰ পৰা ধূপ জ্বলাব ধৰোঁতে মেচটো পানীত পৰিলে আৰু গম পাই কেয়াৰলেছ মই আৰু মোৰ হাতৰ পৰা মেচ পৰাৰ কাৰণে গালিও শুনিলোঁ তো মাহঁত ৰখি আছে ধূপ জ্বলাব লাগে নিয়মটো কৰিব লাগে আৰম্ভণি কৰিব লাগে একচুৱেলি গুজটো আৰম্ভণি বুলি কয় তো যেতিয়া কঠীয়া ৰুৱে তাৰ আগত আৰম্ভণিটো কৰি ল'ব লাগে আৰু মোৰ কাৰণে এতিয়া ৰৈ আছে আৰু মই গৈছোঁ মেচ আনিবলৈ গালি শুনি তো মই কামবোৰ কৰিলোঁ তাৰ পাছতে লগ পাই আছোঁ তো আনি কৰি এতিয়া ইমান বতাহ দিছে কিন্তু ধূপৰ এইটো নজ্বলে মেচটো ইমান নজ্বলে বাৰে প্ৰতি ধোঁৱা হৈ গৈ আছে আৰু গালিটো শুনিমেই কাৰণ কৰিছোঁৱে কেয়াৰলেছ তো এতিয়া ধূপ লগাইছোঁ আৰু ধূপ লগোৱাৰ টাইমত হেনো পথাৰৰ কাৰণে বাওঁ হাতেৰে লগাব লাগে আৰম্ভণি আৰু কঠীয়াও গুজ ল'ব লাগিব মই প্ৰথম ষ্টাৰ্টিং কৰোঁতে সেইটোক আৰম্ভণি কৰিব লাগিব মই তো বাওঁ হাতেৰেই কৰিব লাগিব প্ৰথম যিখিনি দিম মই বাওঁ হাতেৰে দিয়াৰ পিছত বাকী ৰোৱনীখিনিয়ে বা খুৰীহঁতে তেওঁলোকে কৰিব পাৰিব ষ্টাৰ্টিং কৰিব পাৰিব আৰু মই নোৱাৰিম বুলি মোক মায়ে কৈছে দে বাট মইতো আকৌ গুজ মই কৰিমেই তো মই আৰম্ভণি কৰি দিলোঁ আৰু ইফালে মেডামে মানে বাই চাই আছে একদম কি কৰিছে তাইৰ পৰা সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি
আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে Oba! Ah, happen. Ja, তুমি গাইছে আলো তো যা যা খুব যা কল্পনা পঠিয়াই দিছিল না 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 সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি ও বাইটো কি ধান মানে কি কঠিয়া ও সৰু সৰুটো নে সৰু চাউলটো ন এবাৰ জিয়া ধান পানী আজি পথাৰে মাতে স্বীকৃতি পাওনে নোৱা জিয়া ধান ও বা জিয়া ধানটো একদম মিহি নাহি বিবান টুকিব ধান উপচি পৰক আমাৰ ভঁৰাল নাহি বিবান টুকিব ধান উপচি পৰক আমাৰ ভঁৰাল আৰু এই গৰু হাল যদি এবাৰ যদি লৰাই নহয় নাপা এই সৰু সৰু আলি হোৱাৰ কাৰণে ডবল হোৱাৰ কাৰণে সৰু সৰু যিবিলাক আলি দি পেলাই তাৰ মাজতে এইটো ডবল বুলি কয় হাল বাই থকা জেগাখিনি ডবল কয় হয়নে মই দিয়া স্কোৱাৰ চাইড যিটো আছে সেইটো কয় ডবল পথাৰ নহয় কেতিয়াবা এইটো পানী ৰখাৰ সুবিধাৰ কাৰণে মানুহে ডবল কৰি লয় খেতি কৰা সুবিধাৰ কাৰণে মই কিন্তু কোনো কাকো দেখাবৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই জাষ্ট মই বিচাৰিছোঁ যে চবেই দেখক গাঁৱৰ খেতি কেনেকৈ কৰে বহুতে আজিকালি গৰু হাল মাৰা কিবা মাৰা মৈ মাৰা এইবোৰ দেখাই নাপায় ময়ে দেখা নাপাওঁ মায়ে কাপোৰ ইয়া আইজোং ন আইজোং ধান লগৈ আছে হে পৰিয়ে গ'ল চাকৰি কৰিলে নহ'ব খেতিও কৰে এয়া আমাৰ মা প্ৰমাণ নমা অ মা ৰ'দত যে পথাৰত যে আহে যে হয় তোমাৰ টিপ এটা দিয়ে না পাউডাৰ আমাৰ মা কলা হ'ব বুলি যে মুখত পাউডাৰ লগাই আনিছে ৰ'দৰ ছানবাৰ্ণ হ'ব বুলি আগতেতো জুলাইৰ ফালে ষ্টাৰ্টিং অফ আগৰ পৰাই কৰে ন এবাৰ লকডাউনে খেলি মেলি কৰি দিলে আৰু স্কুল নাই আগতে স্কুল বঢ়াৰ আগতেই কৰে মই লৈ যাওঁ এইখিনি মই আকৌ শ্ব'ফ কৰিবৰ কাৰণে হিট কৰা নাই মই এতিয়াই কৈ দিছোঁ দে জাষ্ট মই এইটো ভিডিঅ' মই এইটো কাৰণে দেখাব খুজিছোঁ যাতে মানুহে বুজি পাওক যাতে ইজিলি চাউল নাপায় ইজিলি মানুহে যিটো আৰ্ণ কৰিব খোজে মানি ইমান ইজি নহয় গাঁৱত মানুহে ইয়াত কষ্ট কৰি আৰু এইটো সময়লৈ মানুহে ৰখি থাকে গাঁৱত আৰু গাঁৱত ইয়াৰ অনুভৱটোৱে বেলেগ চ' ডেটছ ৱাই মই এইটো কৰিছোঁ এণ্ড ৱাচিং পানী দয়া জাপি দুলে 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 টুপা টুপে বৰো ধানৰ নহয় কেঁচা কটি আৰু মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত লা 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 এইফালে যাম এইফালে যাব নোৱাৰিতো এইফালে যাব লাগিব অথনি এইফালে আহিছিলোঁ ये है असली जिंदगी और मजा ही कुछ और है कोई समझे ना मेंटल হৈ গ'ল আৰু মই ভিডিঅ' ইমানতে চাগে এণ্ডিং কৰিম
মোৰ ভিডিঅ'টো কৰিবলৈ আৰু কণ্টিনিউ ক্ষমতা নাই যদি মই পাৰোঁ নেক্সট ভিডিঅ'ত মই আপলোড কৰিম আৰু ইমানেই আছিলে বহুত গৰম লাগিছে আৰু মোৰ মোবাইলটো এনেকৈ ধৰি থাকিবলৈ পাৱাৰ নাই আৰু আজিলৈ বাই বাই টাটা আৰু নেক্সট মই চাগে কি ভিডিঅ' বনাম মই নাজানো বাট মই আৰু দিনটো 24 ঘণ্টা মই ব্লগ কৰিব নোৱাৰিম আৰু মোৰ কাৰণে এইখিনি এনাফ আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব কি ভাল লাগিছে পথাৰৰ কোনটো আপোনালোকে বিচাৰিছিল বা আগতে দেখিছিল নে নাই সেয়া ক'ব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিব চবকে পথাৰৰ যাতে ভাল ভাল ধুনীয়া ধুনীয়া ভিডিঅ' বিচাৰে আৰু ছাবস্ক্ৰাইব কৰি দিব বেল বটনটো এণ্ড অবিকালিয়ে বাই বাই টাটা নেক্সট টাইম লগ পাম নেক্সট ভিডিঅ'ত আই হোপ ইউ এনজয় বাই বাই